শুকানজানত আজি আমাৰ যিখন টাই জনগোষ্ঠীয় মহিলা সমিতি গঠন কৰা হ'ল সঁচাকৈ বহুত ভাল হ'ল বহুতখিনি মহিলা ইয়াত ওলাই আহিছে আজি দিনটোত সঁচাকৈ বহুত ভাল লাগিছে যে মহিলাসকল ওলাই আহিছে আৰু সেই হিচাপে আমাৰ নিজৰ জ্ঞাতিসকলক উলিয়াই আনি আমি বহুত আনন্দিত পাইছোঁ আৰু এতিয়া গোটেই জেগাই জেগাই আমি তেনেধৰণে যে মহিলাসকলক উলিয়াই আনিব পাৰিম আৰু সেইমতে আমি নিজৰ জাতিটোক ৰক্ষা কৰিব পাৰিম এটা আজি তাৰ পৰা এটা প্ৰমাণ পালোঁ যে আমাৰ আহোম মহিলাসকলক যদিও ভিতৰত সোমাই আছে কিন্তু যদি আমি প্ৰতি জেগাই জেগাই যদি ঘূৰোঁ নহয় আমাৰ মহিলাসকল মানে একদম পূৰা সজাগ হৈ আছে আৰু সেই হিচাপে আমি এটা ডাঙৰ মানে মহিলা সংগঠন গঠন কৰিব পাৰিম বুলি আজি ইয়াৰ প্ৰমাণ হয়।